हेलो गाइस মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি সৰস্বতী পূজা যিহেতু পুৰা বৰষুণ দি আছে আৰু বতৰ বেয়া আৰু ছিংগুল থকাসকলৰ বাবেতো ভালে, কিন্তু যিবিলাক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে সেইটো সিহঁতৰ কাৰণেতো মাথা গৰম হৈ গৈছে নেকি। তো গাইছ ইমান বৰষুণ দিছে, চাওক ইমান বৰষুণ। এই আজি নেৰিবই নেকি, গোটেই দিনটো দিব নিচিনা লাগিছে। অকণমান টাইম এৰি দিলে ভাল হ'ব, যিহেতু আজি সৰস্বতী পূজা, সকলোৰে আশা কৰি আছে এইটো পূজাটোৰ কাৰণে ভাল হ'ব, এৰি দিলে অকণমান। কি ফাল্টু বতৰ বে, মাথাটো বেয়া কৰি দিয়ে দেই, মাথা বেয়া কৰি দিয়ে। ৰাতিপুৱা ইমান জোৰকে বৰষুণ দি আছিলে, এতিয়া চাওক ইমান টানকে ৰ'দ ওলাইছে। ফাল্টু বতৰ ইয়াত ধুনীয়াকে ওলাই আহিছে। আজি ক'ত যায় নি, ক'ত যায় ক'ত যায় ক'ত যা ক'ত যা। এইজনী পাই গ'লো আজি, সৰস্বতী পাই গ'লো আজি, সৰস্বতী পাই গ'লো। কি